আমি কেতিয়াও আনৰ লগত তুলনা কৰিব নালাগে। আমাৰ যিটো আছে সেইটোৱে সদায় শ্ৰেষ্ঠ বুলি ভাবিব লাগে, মানে বেষ্ট বুলি ভাবিব লাগে। আমি কেতিয়াও আনৰ লগত তুলনা কৰি আমাৰ লাইফটো মানে যাব নালাগে। মানে বেলেগৰ লগত যদি তুলনা কৰি আমাৰ লাইফটো মানে এৰি যোৱা হয়, তেন্তে আমি কেতিয়াও মানে আগবাঢ়ি যাব নোৱাৰিম। ধৰি লওক কোনোবা এজনৰ ধৰি লওক বহুত গাড়ী মটৰ আছে, কিন্তু মোৰ নাই বুলি যদি মই তাৰ লগত যদি তুলনা কৰোঁ, বা ধৰি লওক মই এখন গাড়ী ল'ব বিচাৰোঁ, তো মোৰ যদি সিমানখিনি ক্ষমতা নাথাকে, মই অ'টোৰ পৰা যদি ধাৰ কৰি যদি এখন গাড়ী লওঁ, জাষ্ট কথাটো কৈছোঁ, অ'টোৰ পৰা যদি ধাৰ কৰি যদি এখন গাড়ী লওঁ, নিশ্চয় মোৰ লছ নহয় জানো? সেইটো কাৰণে আমি কেতিয়াও আনৰ লগত তুলনা কৰি আমি একো কাম কৰিব নালাগে। আনৰ লগত তুলনা কৰিব নালাগে। আমাৰ নিজৰটোৱে বেষ্ট বুলি, আমি যিটো পাৰোঁ আমি নিজে কৰিব লাগে। যিটো আমাৰ দ্বাৰা উপযোগী, আমাৰ যিটো দ্বাৰা মানে যিটো আমি কৰিব পাৰোঁ সেইটো কৰিব লাগে। বেছি দেখাই পিনি মানে আমি তুলনা কৰিব নালাগে আমি বেলেগৰ লগত। তো সেইটো এটা যদি ক'ৰবাৰ পৰা যদি ধাৰ মাৰ কৰি যদি এখন গাড়ী লওঁ, জাষ্ট কথাটো কৈছোঁ, তো মোৰে লছ নহয় জানো? মই তাৰ লগত তুলনা কৰিলোঁ, তো মোৰে লছ নহয় জানো? সেইটো কাৰণে আমি কেতিয়াও আনৰ লগত তুলনা কৰিব নালাগে। আমাৰ যিটো আছে সেইটো বস্তু আমি বেষ্ট বুলি ভাবিব লাগে। বেষ্ট বুলি ভাবিলে আমাৰ লাইফটোৱে বেষ্ট হৈ যাব। আমি যদি একো বস্তুৱে বেলেগৰ লগত তুলনা নকৰোঁ, আমাৰ নিজৰটোৱে যদি বেষ্ট বুলি ভাবোঁ, আমি বহুত আগুৱাই যাব পাৰিম। মানে আপোনালোকৰ কথা নিশ্চয় মন কৰিব, যদি আমি নিজৰ লাইফটো যদি বেলেগৰ লগত তুলনা কৰে, কেতিয়াও মানে আগবাঢ়ি যাব নোৱাৰিব। তো যদি তুলনা নকৰে, নিজৰটো বেষ্ট বুলি ভাবি নিজৰ কামসমূহ কৰি গৈ থাকে, তেতিয়া নিশ্চয় ছাকচেছ হ'ব এদিন। তো যদি আনৰ লগত তুলনা কৰি কেতিয়াও ছাকচেছ নহয়, মানে সেইটো ছাকচেছ বুলি কোৱা নহয়। আনৰ লগত তুলনা কৰাটো সদায় নিজৰ লগত নিজেই বেষ্ট বুলি ভাবি নিজৰ কামসমূহ নিজৰ লগত তুলনা কৰি কামসমূহ কৰি যাব লাগে। নিজকে বেষ্ট বুলি ভাবি মানে আনৰ লগত তুলনা কৰিলে নিজৰে লছ হ'ব। প্ৰত্যেক মুহূৰ্ততে যদি আমি বেলেগৰ লগত তুলনা কৰি গৈ থাকোঁ, আমাৰ লাইফটো দৈনন্দিন জীৱনত যিবিলাক ঘটি থাকে, আমাৰ সেইবিলাক লাইফটো যদি এনেকুৱা, মোৰ লাইফত এনেকুৱা হৈছে, তাৰ লাইফত তেনেকুৱা হৈছে, মোৰ লাইফত এনেকুৱা কিয় নাই হোৱা? তো তেনেকুৱা যদি আমি কৰি থাকোঁ, আমি যদি তেনেকুৱাকৈ ভাবোঁ, আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আপোনালোকে মনত ৰাখক এই কথাটো, যে আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব যদি আনৰ লগত তুলনা কৰে। আপোনাৰ যিটো বস্তু আছে, আপোনাৰ এখন বাইক আছে, আপোনাৰ এখন গাড়ী আছে, জাষ্ট কথাটো কৈছোঁ আৰু আপুনি সেইখনে বেষ্ট বুলি ভাবক। আপুনি সেইটো বস্তুৱে আপোনাৰ বেষ্ট বুলি ভাবক, তেতিয়া নিশ্চয় আগুৱাই যাব পাৰিব লাইফটো। সেইটো কথাই ক'ব আহিছোঁ, যে মই প্ৰায়ভাগ মানুহে আজি নিজৰ লাইফটো বেলেগৰ লগত তুলনা কৰি প্ৰায় মানে বহুত মানসিক অশান্তিত ভোগে। মানে মানসিক অশান্তি ভোগাৰ ফলত আগবাঢ়ি যাব নোৱাৰে, তাৰ লাইফটো চলাই যাব নোৱাৰে ভালদৰে, মানে যেনেদৰে বিচাৰিছে। কিন্তু তুলনা কৰি থাকিলে তেনেকুৱাই হ'ব। যদি আমি নিজৰ লাইফটো বেলেগৰ তুলনা কৰি থাকোঁ, এনেকুৱাই অৱস্থা হ'ব, যি নেকি শান্তিত থাকিব নোৱাৰিম। মানে কোনো যিমান টকা পইচা হ'লে আমি সুখত থাকিব নোৱাৰিম বেলেগৰ লগত যদি তুলনা কৰোঁ। সেইটো কাৰণে মই সেইটো কাৰণে ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোকে তুলনা কৰিছে, কেতিয়াও নকৰিব। আনৰ লগত তুলনা কৰিলে লাইফটো ডবি যাব, দিনক দিনে বেয়া হৈ গৈ থাকিব লাইফটো। কেতিয়াও আমি আনৰ লগত তুলনা কৰিব নালাগে। আপুনি সদায় মনত ৰাখক, কেতিয়াও কোনো বস্তুৱে আপোনালোকে বেলেগৰ লগত তুলনা নকৰিব। আপোনাৰ নিজৰ বস্তুটো সদায় নিজৰ যিটো বস্তু আছে সেইটো সদায় পাৰফেক্ট বুলি ভাবক। আপোনালোকে যদি পাৰফেক্ট বুলি ভাবে, সেইটো সঁচাই নিশ্চয় সেইটো পাৰফেক্ট হ'বই। যদি পাৰফেক্ট বুলি ভাবে, যদি পাৰফেক্ট বুলি নাভাবে, যদি সেইটো বস্তুটো নিজৰ যদি পাৰফেক্ট বুলি নাভাবে নিজকে, সেইটো তেনেহ'লে কি হ'ব? সেইটো আপোনালোকৰ কোনো সেইটো নিশ্চয় পাৰফেক্ট নহয়। নিজেই যদি নাভাবক, সেইকাৰণে নিজেই ভাবক, নিজৰ লাইফটো পাৰফেক্ট বুলি ভাবিব লাগে। তো সেইটোৱে কথা ক'ব ওলাইছোঁ, নিজৰ লাইফটো পাৰফেক্ট বুলি ভাবক, সকলোবিলাক পাৰফেক্ট হৈ যাব। সেইটোৱে সৰু সুৰা এটা ভিডিঅ'ত ক'ব ওলাইছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, ডিছলাইক মাৰক। যদি বেয়া লাগিছে, নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। বি হেপ্পী।